হাই বন্ধুসকল, মোৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মানে কি গুৱাহাটীলৈ যাওঁ, গুৱাহাটী মেডিকেলত যাওঁ। মেডিকেলখনৰ নাম মই পাহৰিলোঁ কি হয়, কিন্তু আজি মেডিকেলত কিয় যাই আছোঁ আপোনালোকক ছাছপেঞ্চ কৰি আছোঁ। আপোনালোকে মানে চাই থাকক ভিডিঅ'টো, আপোনালোকৰ কাৰণে ছাছপেঞ্চ। মই বিজয়নগৰক গ'লে এতিয়া যাই থাকোঁ, বলক চাই থাকক ভিডিঅ'টো। সেই সুধা এমান ৰোড নেটবা এয়া গাইছ পনে চক আহি পালোঁ। আৰু চক আহি কিনে চালোঁ যে দোকান খোলাই আছে, কাৰণ ঘৰত একো খাই অহা নাই। ৰাতিপুৱা কেইটা বাজিল, 7টা চাৰে 7টামান বাজিল। কিন্তু এতিয়া মানে কি অলপ চাহ খাব পালে ভাল লাগে, অলপ চাহ খাওঁ, এই ইয়াতে খাম। গাইছ পৰঠা চাহ খাই ল'লোঁ। এতিয়া মানে কি বিজয়নগৰক গ'লে যাই থাকোঁ। এটা বাইদেউ আহি আছে, বাইদেউটোৰ লগত মানে এনেকৈ গুৱাহাটীত গুচি যাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইছ মানে বাটৰ এটা আহি পালোঁ, বিজয়নগৰত নাযাওঁ, বাটৰ গ'লে বাইদেউজন আহি আছে। আৰু মানে কি মই কিয় যাই আছোঁ গুৱাহাটী যাই তাৰ পাছত আপোনালোকক কৈ আছোঁ। চাই আহি পালে কোনে গাইছ পনে আদাবাৰী আহি পালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মোক আশীৰ্বাদ কৰি যাওক, আৰু মই যাতে আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত দেখুৱাব পাৰোঁ। আৰু আপোনালোকে মোক এটা কথা কওক, মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পায়? ভাল পালে কমেণ্ট কৰক, আৰু বেয়া পালে মোক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি কেঞ্চাৰ হস্পিটেল আহি পালোঁ, আৰু কিয় আহিছোঁ পাছত কৈ আছোঁ, আপোনালোকে চাই থাকক। 57 মিনিটত আহি পাইছোঁ। 1 ঘণ্টামান আলহি। গাইছ মই যে গুৱাহাটীত আহি কিনে কম বুলি কৈছিলোঁ, মানে মই এতিয়া কেঞ্চাৰ হস্পিটেলত আছোঁ। এতিয়া মানে ব্লাড ডনেট কৰিব আহিছোঁ। আৰু বলক এতিয়া আমি ব্লাড কাউণ্টাৰত দেখি যাই থাকোঁ, ফৰ্ম ফিল আপ কৰি কিনে ব্লাড ডনেট কৰোঁ। সেয়া আমাৰ মিত্ৰই পোষ্ট দি আছে, চাই লওক। গাইছ মানে মই আজি ব্লাড দিব আনকে মোৰ মিত্ৰক আজি দেখা পালোঁ, মানে মোৰ নামে দিয়ে হয় সেইটো, একে নাম পৰশমণি। বাকী জয়াই অসম, চাই লওক ভিডিঅ'টো আপোনালোক। আৰু মানে তেজ দি উঠি কিনে আমাক ডাৰ্ক চকলেট খাব দিলা, জুচ, আৰু এইটো বেজি মাৰা চিনটো, আৰু এইটো আমাৰ গুড ডে বিস্কুট 10 টকীয়া দিছে। আৰু আমাৰ মিত্ৰক নাথাকিয়া কি খাই আছে, পূৰা এনজয় লৈ আছে দে। আৰু গাইছ আপুনি তেজ দি আহিলোঁ, আৰু আহি কিনে মানে গাছৰ তলত অলপ ৰেষ্ট লওঁ, ৰেষ্ট লৈ কিনে ঘৰত যাম। এই চাই লওঁ। বাকী এইটো এই গৰুৰ বেজিটোৰ দৰে সোমাই দি। বাকী মানে মই এটা কথা কওঁ আপোনালোকক, মই তেজ দি ভাল পাওঁ। মোৰ মানে কাক লাগে, কিয় দিম, মই সেনেকুৱা প্ৰশ্ন নোসোধোঁ। মানে মই ডাইৰেক্ট দে হ'ব দে দিম দে, মানে এই চিষ্টেম। মই মানে তেজ দি এনেকুৱা ভাল পাওঁ, মোক যদি কয় নহয় বোলে আৰু 6 মাহৰ পাছত তেজ লাগব, আৰু দিয়ে থাকিম। মই মানে দিয়ে থাকিম তেজ। হে খুদা, মই যি উদ্দেশ্যত ৰক্তদান কৰি আহিলোঁ, সেই যাতে মানুহটো যাতে ভাল পায়, সেই ৰোগীজন যাতে সুস্থ হয়, সোনকালতে উঠে। অৰে পাৱাৰ দিবি। গাইছ পোনে ঘৰ আহি পালোঁ, আৰু এটা মিৰিণ্ডা ঠাণ্ডা লৈছোঁ, এই ঠাণ্ডা নহয়। বাকী আপোনালোকক মই এটা কথা কওঁ, মোৰ দেহাত যিমান দিন মানে আত্মাটো জিন্দা আছে, সিমান দিন মই তেজ দি যাম, বুজিছা না? তেজ দিয়ে যাম মই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আজিলৈ বাই বাই, জয় মহাকাল, জয় আই অসম।